যদি ফেন্সি বজাৰত অনা অসমীয়া যদি দবদবাব পাৰে আমি যদি ইয়াতে অসমীয়া কেইটাই নোৱাৰো প্ৰথম কথা ফেন্সি বজাৰ খালী কৰিব লাগে একদম সিধা কথা কাৰণ মূৰটো কৰিবলৈ এখন চৰকাৰে এই অসমীয়া নামত চিঞৰি আছে বাৰে বাৰে কৈছে দীঘলী পুখুৰী কেতিয়াও বিচৰা নাই আমাক জেগা লাগে বিধানসভাত 10খনমান বেলেগ বেলেগ গামোচা প্ৰত্যেকখন কেবিনেট মিটিঙত তেওঁলোকে চেঞ্জ কৰে আজিকালি ইমোশ্যন এইবোৰ কোনোবা দিনা যদি কাৰ্বিখন কোনোবা দিনা কোচ ৰাজবংশীখন কোনোবা যদি টুপিটো পিন্ধিছে কোনোবা দিনা আকৌ বড়ো আৰ্নাইখন পিন্ধিছে আচলতে এইবোৰ ৰাজনীতি আচলতে আপোনালোকক বাৰে বাৰে কৈ আছোঁ চবেই বুজিব আমি শিক্ষিত যুৱক আমি গৰু নহয়তো ইয়াত যদি তোমালোকে এই এচি ৰুমত বহি পেলাই কনভয় তোমালোকে ঘূৰা পাটায়া যোৱা বেংকক যোৱা থাইলেণ্ড গৈ পেলাই নাচি থাকা তাহাঁতি তাতে যাই পেলাই খাওঁ গলিত যিয়ে নহওক খাই খাই ভিডিঅ' বনায় এইখন অসমত কিয় আমি এটা ভেণ্ডিং জ'ন বনাব নোৱাৰোঁ দাদা যদি মুখত খিলঞ্জীয়া শব্দটো তেওঁলোকৰ ভাষণত ফুটে ইলেকশ্যনৰ আগত এই খিলঞ্জীয়া মুখকেইখন চাই লওক চাওক দে একদম ক্লিয়াৰ কথা এইখন চৰকাৰক বাৰে বাৰে আপোনালোকে যেনেকৈ নহওক যিয়ে নহওক যিমানে ৰাজনীতি নকৰক যদি ফেন্সি বজাৰত অনা অসমীয়া যদি দবদবাব পাৰে আমি যদি ইয়াতে অসমীয়া কেইটাই নোৱাৰো প্ৰথম কথা ফেন্সি বজাৰ খালী কৰিব লাগে একদম সিধা কথা আমি কিয় নোৱাৰো চাওক আজি জাতিগত সেন্টিমেন্ট ৰ'ব জাতিগত চাওক একদম জাতিগত সেন্টিমেন্ট মোক নালাগে ৰচোন জাতিগত সেন্টিমেন্ট বা মুছলিম হিন্দু এইখন আচলতে ক'ব অপ্ৰিয় হ'লেও সত্য এই হিন্দু মুছলিম পলিটিক্স আমি বুজি নাপাওঁ প্ৰথম কথা সৰুৰ পৰা আজান ফকীৰৰ কথা শংকৰ আজানৰ কথা এইখন শংকৰ আজানৰ দেশ সেনেকৈ শিকি পেলাই ডাঙৰ হৈছোঁ ইয়াতে 100জন যদি আমি মুছলমান আছোঁ তাতকৈ 200জন অসমীয়াও আছোঁ আচলতে মুছলমানজনো অসমীয়া হিন্দুও আছোঁ বিহাৰী মানুহ আছোঁ বঙালী মানুহ আছোঁ গোটেইকেইজন খিলঞ্জীয়া ভূমিপুত্ৰ ইয়াতে জন্ম অসমীয়া স্কুলত বেংগলী স্কুলত হওক ইংলিছ মিডিয়াম স্কুলত হওক অসমীয়া কৈ পেলাই ডাঙৰ হৈছোঁ যদি আমাৰ এইখনে গুৱাহাটীত যদি ইমান ওচৰতে আমাৰ সচিবালয় এওঁলোকে যদি এইখিনি চেণ্টিমেণ্ট বুজি নাপায় এইখিনি ইমোশ্যন বুজি নাপায় কাৰণ মূৰটো কৰিবলৈ এইখন চৰকাৰে এই অসমীয়া নামত চিঞৰি আছে ভোট অসমীয়া গামোচা বেলেগ বাদ দিয়ক হে বিধানসভাত 10খনমান বেলেগ বেলেগ গামোচা প্ৰত্যেকখন কেবিনেট মিটিঙত তেওঁলোকে চেঞ্জ কৰে আজিকালি ইমোশ্যন এইবোৰ কোনোবা দিনা যদি কাৰ্বিখন কোনোবা দিনা কোচ ৰাজবংশীখন কোনোবা যদি টুপিটো পিন্ধিছে কোনোবা দিনা আকৌ বড়ো আৰ্নাইখন পিন্ধিছে আচলতে এইবোৰ ৰাজনীতি আচলতে আপোনালোকক বাৰে বাৰে কৈ আছোঁ চবেই বুজিব আমি শিক্ষিত যুৱক আমি গৰু নহয়তো ইয়াত কিন্তু যদি ফেন্সি বজাৰত যদি ইমান দবদবাই যদি অনা অসমীয়াই দবদবাব পাৰে দীঘলী পুখুৰীটো অসমীয়া ল'ৰাই দবদবাব আৰু আমি দীঘলী পুখুৰী বিচৰা নাছিলোঁ বাৰে বাৰে কৈছে দীঘলী পুখুৰী কেতিয়াও বিচৰা নাই আমাক জেগা লাগে যদি তোমালোকে এই এচি ৰুমত বহি পেলাই কনভয় তোমালোকে ঘূৰা পাটায়া যোৱা বেংকক যোৱা থাইলেণ্ড গৈ পেলাই নাচি থাকা তাহাঁতি তাতে যাই পেলাই খাওঁ গলিত যিয়ে নহওক খাই খাই ভিডিঅ' বনায় এইখন অসমত কিয় আমি এটা ভেণ্ডিং জ'ন বনাব নোৱাৰোঁ দাদা আমাৰতো দেখিছোঁ বেলেগ বাদ দিয়ক আমি দাদা আমি কলিকতাত চাওঁ কলিকতাত আপোনালোকে গ'লে আপোনালোকে কেনেকুৱা ভেণ্ডিং জ'ন আছে খোৱাৰ প্ৰতি তেওঁলোকৰ কি মানে কি চকীন তাহাঁতি ৰুচি আছে তাহাঁতৰ আমিতো বহুত চহকী অসমীয়া জাতিটো আমাৰ কি নাই খাবলৈ পিঠাৰ পৰা খাদ্যৰ পৰা আমি কিমান চহকী গোটেই বৰঅসমখন আমি কিমান চহকী এই ল'ৰা ছোৱালীখিনি কিয় আচলতে বুজি নাপালে আমিতো আহি পেলাই ইয়াতে যিটো খাব নালাগে এওঁলোকে বাৰে বাৰে কয় অমুক নাখাবি তমুক নাখাবি ইহঁতেতো নিৰ্ধাৰণৰো কৈছে মানুহে কি খাব জন্ম হৈ পেলাই ইহঁতৰ অধিকাৰ নাই নহয়তো কি খাব কি নাখাবলৈ খিলঞ্জীয়া বাৰে বাৰে কৈছোঁ যদি মুখত খিলঞ্জীয়া শব্দটো তেওঁলোকৰ ভাষণত ফুটে ইলেকশ্যনৰ আগত এই খিলঞ্জীয়া মুখকেইখন চাই লওক